everyone, welcome back to my YouTube channel. I am Bobita Bora আৰু মই অলপ দিন ইউটিউবত এক্টিভ থাকিব পৰা নাছিলো কাৰণ মই অলপ গা বেয়া আছিল সেইবাবে মই আজি ঘৰতে ভিডিওটো বনাইছো কতো ওলাই যোৱাও হোৱা নাই আৰু আজি ভিডিওটোত মই দেখাইছো যে অসমীয়া হাজপাৰ চাদৰ মেখেলা কিদৰে পিন্ধে স্টেপ বাই স্টেপ দেখাই যাম যি সকলে নাজানে সেই সকলে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু চাই আপোনালোকে অতি সহজে ভিডিওটো পৰা আপোনালোকে চাদৰ মেখেলা কিদৰে পিন্ধে আপোনালোকে শিকিব পাৰিব আৰু যেহেতু এতিয়া বিয়া সিজন সেইবাবে আপুনি বিয়ালে অতি ধুনিয়াকে চাদৰ মেখেলা পিন্ধি আপোনালোকে ৰেডি হৈ যাব পাৰিব আৰু আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আৰু এটা কথা যদি ভিডিওটো চাই ভাল পালে ইয়া কেনে লাগে ভিডিওটো চাই আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব তো এতিয়া আহক ভিডিওটো আৰম্ভ কৰো এখন তো জানিছে মেখেলা হয় এটা এটাকে তিনটা আমি কুচ দিম মেখেলা কুচকিটা সু সাইডে দিব লাগিব মানে সু সাইডে মুৰ কৰি পেলাই আৰু মাজতে এতিয়া কুচকিটা আমি খুচি দিছো চাদৰটো এটা কুচ দিলম ভন্টিক ধৰিবলৈ দিছো এফালে মই চাদৰৰ কুচ দিছো চাদৰ সদায় বাউ সাইডে লয় আৰু বাউ সাইডে এনেকে মিলাই কুচটো দি ললো ফ্ৰন্টৰ পৰা বেক সাইডলে নি এনেকে ঘুৰাই চাদৰখন কুচ দি লৈছো মাত্ৰ ইমানে চাদৰ মেখেলা পিন্ধি মই ৰেডি হৈ গলো যদি বিচাৰে কুচটো তেনেকে তলৰ পিং মাৰি লব পাৰে অলপ এনেকে মিলাই লব এনেকে কুচটো ওপৰতো ব্লাউজৰ লগত পিং মাৰি লব যাতে চাদৰখন খহি নাযায় মোৰ সম্পূৰ্ণ চাদৰ মেখেলা পিন্ধি হৈ গৈছে সকলোবোৰ কৰি হৈ গৈছে এতিয়া মই ৰেডি হলো চাদৰ মেখেলা পিন্ধি অতি সহজে আপোনালোকেও পিন্ধিব পাৰিব চাই লওক ভালদৰে চাদৰখন আন বেলেগ এটা ষ্টাইলত পিন্ধিম চাদৰখন মিলি পিন্ধিবলৈ অন্য কুকুৰ লাগে পিংটো খুলি এনেকৈ চাদৰখন মেলি দিলেই হয় আৰু চাদৰখন মেলি এই পিংটো চাদৰখনত এনেকৈ মাৰি দিলেই হয় এতিয়া অন্য এখন চাদৰ লৈছো একে ধৰণে পিন্ধে চাই লওক ভালদৰে কিন্তু মই এতিয়া কুচ দি পিন্ধা নাই মই এটা মিলিয়ে পিন্ধিম ডাইৰেক্ট চাই লওক আৰু এটা কথা চাদৰ সদায় বাউ সাইডে পিন্ধে আৰু মেখেলা সু সাইডে
এতিয়া 3 নম্বৰ যোৰ কাপোৰ পিন্ধিছোঁ এইযোৰ মুগাৰ হয় মই ৰেডি হৈ গ'লো অতি সহজ চাদৰ মেখেলা পিন্ধা এতিয়া মই ৰেডি হৈ গ'লো এনেদৰে বিয়া या অন্য অনুষ্ঠানলৈ চাদৰ মেখেলা পিন্ধি যাব পাৰে অতি সহজে আৰু অতি ধুনীয়াকৈ যদি বিচাৰে এনেদৰে কুচ দি পেলাই এনেকৈ পিং মাৰি ল'ব পাৰে কিন্তু মই এনেদৰে নাই পিন্ধা মেলি পিন্ধিয়ে আপোনালোকক দেখাইছোঁ আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে চাদৰ মেখেলা পিন্ধা টিপছসমূহ অতি সহজে শিকিব পাৰিলে আৰু অতি সোনকালে মাত্ৰ 2-1 মিনিটতে চাদৰ মেখেলা পিন্ধিব পাৰিব আৰু বিয়া বা অন্য অনুষ্ঠানলৈ চাদৰ মেখেলা পিন্ধি ধুনীয়াকৈ ৰেডি হৈ যাব পাৰিব যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ